আপুনি যদি এজন শৰ্টছ ক্ৰিয়েটৰ হ'ব বিচাৰে আৰু শৰ্টছ ভিডিঅ'টো আপুনি ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত লাভদায়ক হ'ব যেহেতু শৰ্টছ এতিয়া ইউটিউবত বহুত বেছিকৈ চলিব ধৰিছে আৰু বহুত নতুন নতুন শৰ্টছ ক্ৰিয়েটৰ ইউটিউবত এতিয়া আহিছে সো আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কমসে কম 10টা এনেকুৱা শৰ্টছ ভিডিঅ'ৰ কেটেগৰীৰ বিষয়ে ক'বলৈ গৈ আছোঁ যাৰ দ্বাৰা আপুনি আপোনাৰ শৰ্টছ ভিডিঅ' আৰম্ভ কৰিব পাৰে আপুনি আপোনাৰ চেনেল ক্ৰিয়েট কৰিব পাৰে এই সময়ত ইউটিউবত আপুনি সকলো কেটেগৰীৰ আপুনি শৰ্টছ ভিডিঅ' পাই যাব কিন্তু আজিৰ ভিডিঅ'ত যদি আপুনি এই 10টা টপিকছৰ ওপৰত আপোনাৰ শৰ্টছ ভিডিঅ' আপুনি বনায় আপুনি এই কেটেগৰীৰ ওপৰত যদি আপুনি ভিডিঅ' বনায় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'ত কোনো কম্পিটিশ্যন নাথাকিব আৰু আপোনাৰ চেনেল সোনকালে গ্ৰ' হোৱাৰ সম্পূৰ্ণ চান্স আছে সো বহুত বেছি নলেজ পাব এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো এতিয়াৰ পৰাই লাইক কৰি দিয়ক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ পিছলৈ হয়তো আপুনি ছাবস্ক্ৰাইব কৰিব পাহৰি যাব পাৰে নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ অলৱেজ বিলিভ ইন ট্ৰুথ বন্ধুসকল ক'বলৈ গ'লেতো এই সময়ত আপুনি ইউটিউবত সকলো ধৰণৰ শৰ্টছ ভিডিঅ' পাই যাব কিন্তু তাৰ ভিতৰতো কিছুমান এনেকুৱা টপিকছ আছে এনেকুৱা কেটেগৰী আছে যোনবিলাক শৰ্টছ ভিডিঅ' এতিয়াও বহুত কম আছে বা একেবাৰে নাই বুলিও আপুনি ক'ব পাৰে সো এই 10টা ভিডিঅ'ৰ ভিতৰত প্ৰথম আইডিয়াটো হ'ল আপুনি ডাবল কেৰেক্টাৰ দি আপুনি আপোনাৰ শৰ্টছ ভিডিঅ' বনাওক ধৰি লওক আপোনাৰ এটা কেৰেক্টাৰ আপুনি আপোনাৰ দাড়ি মুছ লগাইছে আৰু এটা কেৰেক্টাৰত আপুনি আপোনাৰ দাড়ি মিক্স লগোৱা নাই বা আপুনি যদি ছোৱালী মানুহ হয় তেতিয়াহ'লে আপুনি ধৰি লওক এটা কেৰেক্টাৰত আপুনি অলপ বয়সীয়াল দেখুৱাইছে আৰু এটা কেৰেক্টাৰ আপুনি অলপমান কম বয়সীয়াল দেখুৱাইছে মুঠতে দুটা কেৰেক্টাৰ আপুনি এক্ট কৰিব কিন্তু কেৰেক্টাৰ আপোনাৰ বেলেগ বেলেগ হ'ব আৰু এটা কেৰেক্টাৰ দি আপুনি আন এটা কেৰেক্টাৰক আপুনি কিবা এটা কুৱেশ্যন সোধক বা চৰকাৰে TDS কিয় কাটে আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপুনি নিজে সোধক আৰু আপুনি অন্য এটা কেৰেক্টাৰ দি পেলাই কিন্তু আপুনি অন্য এটা কেৰেক্টাৰ দি পেলাই সেই প্ৰশ্নটোৰ উত্তৰ আপুনি দিয়ক মানে প্ৰশ্নও আপুনি কৰিছে আৰু উত্তৰো আপুনি দিছে আপুনি খালি এডিটিং ভালকৈ কৰক আৰু আপুনি ডাবল কেৰেক্টাৰ দি আপুনি আপোনাৰ ভিডিঅ' প্ৰস্তুত কৰক শৰ্টছ ভিডিঅ' আপুনি প্ৰস্তুত কৰক হয়তো আপুনি টেক কুৱেশ্যনবিলাক সোধক এই মোবাইলটোত কিমান ৰেম আছে বা এই মোবাইলটোৰ কেমেৰা কেনেকুৱা ইয়াৰ আপোনাৰ কেনেকুৱা ধৰণৰ পিক্সেল আছে আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে আৰু আপুনি কিছুমান ইণ্টাৰেষ্টিং কুৱেশ্যনো আপুনি সুধিব পাৰে মুঠতে আপুনি এটা কেৰেক্টাৰ আপুনি কুৱেশ্যন সোধক আৰু এটা কেৰেক্টাৰৰ আপুনি এনচাৰ দিয়ক এনেকুৱা ভিডিঅ'বোৰ খুব বেছিকৈ চলিছে বৰ্তমান দ্বিতীয়টো হ'ল আপোনাৰ মিনি ব্লগ চাওক মানুহে এনেও ইউটিউবত ব্লগছ ভিডিঅ' খুব বেছিকৈ চায় মানুহে ব্লগছ ভিডিঅ' চাই ভাল পায় আৰু আজিকালি কিছুমানে কি কৰিছে তেওঁলোকে মিনি ব্লগছ বনাব চেষ্টা কৰিছে তেওঁলোকে মিনি ব্লগছ বনায় ক'ৰবাত গৈছে অকণমান কিবা এটা ডিটেইলছ তেওঁলোকে লৈ পেলাই তাৰপৰা মিনি ব্লগছ বনাইছে আৰু সেই মিনি ব্লগছবোৰ আজিকালি খুব বেছি চাব ধৰিছে মানুহে ভাল পায় মানুহে কম সময়ৰ ভিতৰতে কিবা এটা চাবলৈ পায় কিবা এটা শিকিবলৈ পায় গতিকে আপুনি এনেকুৱা চেনেল এটা বনাব পাৰে তৃতীয়টো হ'ল আপোনাৰ মিথ বাষ্টিঙৰ চেনেল চাওক মেকুৰীয়ে ৰাস্তা কিয় কাটিছে বা আপোনাৰ অন্য ধৰণৰ কিছুমান মিথ মানুহৰ মনত থাকে আপুনি গুগলত চাৰ্চ কৰিলে অনেক ধৰণৰ মিথ আপুনি পাই যাব আপুনি তাৰ পৰা আপোনাৰ কুৱেশ্যন লওক আপুনি তাৰ পৰা এনচাৰ লওক আৰু আপুনি সেই মিথবিলাকৰ এক্সপ্লেনেশ্যন দিয়ক আপুনি সৰুকৈ আপুনি শ্বৰ্ট ভিডিঅ'ত আপুনি তাৰ এক্সপ্লেনেশ্যনটো দিয়ক আৰু এনেকুৱা ভিডিঅ' মানুহে বহুত বেছিকৈ চায় মানুহে জানিব বিচাৰে যে এই মিথটো আচলতে কি হয় চতুৰ্থটো হ'ল আপুনি নিউজৰ শ্বৰ্টছ বনাব পাৰে চাওক নিউজ চেনেল মানুহবিলাকে বহুত চায় আজিকালি আৰু কিছুমান মানে ইউটিউবতো মানুহে নিউজ চায় কিন্তু তাত আপুনি আপোনাৰ টপিকছ আপুনি আপোনাৰ কেটেগৰী আপুনি নিজে ছিলেক্ট কৰিব লাগিব ধৰি লওক আপুনি বলিউডৰ গছিপছ কৈছে আপুনি বা ফাইনেন্স ৰিলেটেড কিবা আপুনি নিউজ কৈছে বা আপুনি ক্ৰাইমৰ কিছুমান নিউজ কৈছে মুঠতে আপুনি আপোনাৰ কেটেগৰী নিজে ছিলেক্ট কৰক আপুনি শ্বৰ্ট এটা নিউজ আপুনি 1 মিনিট বা আপুনি 30 ছেকেণ্ডৰ ভিডিঅ' শেষ কৰি পেলাই আপুনি আপোনাৰ শ্বৰ্টছ ভিডিঅ' বনাওক আৰু এইবোৰ ভিডিঅ' মানুহে খুব বেছিকৈ চায় পঞ্চমটো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল জব ভেকেঞ্চি আজিকালি চাওক নিবনুৱাৰ সংখ্যা এনেও বেছিকৈ বাঢ়ি গৈছে চ' মানুহে ইউটিউবত জব ভেকেঞ্চিৰ নিউজবিলাক খুব বেছিকৈ চায় ক'ত কি চাকৰি ওলাইছে চৰকাৰী চাকৰিয়াত কি ওলাইছে বা আপোনাৰ প্ৰাইভেট চাকৰিয়াত কেনেকুৱা ধৰণৰ চাকৰি ওলাইছে LICৰ কিবা চাকৰি ওলাইছে নেকি আপোনাৰ মেডিকেলৰ কিবা চাকৰি ওলাইছে নেকি এইবোৰ ভিডিঅ' মানুহে খুব বেছিকৈ চায় আৰু আপুনি আপোনাৰ এই শ্বৰ্টছ ভিডিঅ' দি পেলাই আপুনি আপোনাৰ বেলেগ এটা চেনেল আপুনি প্ৰমোট কৰিব পাৰে যোনটোত আপুনি লং ভিডিঅ' বনায় চেম ৰিলেটেড টপিক দি পেলাই আপুনি দুটা চেনেল বনাব পাৰে আৰু এনেকুৱা ভিডিঅ' মানুহে খুব বেছিকৈ চায় আজিকালি পঞ্চমটো হ'ল ফিটনেছ ফ্ৰিক চাওক আজিকালি মানুহে ফিট থাকিব বিচাৰে যিহেতু আজিকালি নানান ধৰণৰ বেমাৰ ওলাব ধৰিছে নানান ধৰণৰ ভাইৰাছে মানুহক এটেক কৰিব ধৰিছে গতিকে মানুহে ফিট থাকিব বিচাৰে আপুনি এনেকুৱা এটা চেনেল ক্ৰিয়েট কৰিব পাৰে য'ত আপুনি য়োগা কেনেকুৱাকৈ কৰে বা আপোনাৰ বাইচেপছ কেনেকুৱাকৈ বনায় ট্ৰাইচেপছ কেনেকুৱাকৈ বনায় আপোনাৰ লেগ কাৰ্ল কেনেকুৱাকৈ মাৰে আপুনি এনেকুৱা ভিডিঅ' বনাব পাৰে আপুনি সৰুকৈ আপুনি এটা বডি পাৰ্টছ আপুনি এবাৰ এটা শ্বৰ্টছ ভিডিঅ' আপুনি দিব পাৰে আৰু ফিট থাকিবলৈ আজিকালি সকলোৱে বিচাৰে গতিকে এনেকুৱা ভিডিঅ'বোৰ খুব বেছিকৈ চলে ইউটিউবত সপ্তমটো হ'ল ৰ'ষ্টিং চাওক
रोस्टिंग भिडिओ बहुत আছে ইউটিউবত বহুত লং ভিডিঅ' ইউটিউবত रोस्टिंग কৰা আছে কিন্তু আপুনি শৰ্টত বনাওক আপুনি সৰুকে শৰ্টছ বনাওক আপুনি 1 মিনিটৰ ভিতৰত কাৰোবাক रोस्ट কৰিবলৈ আপুনি সেই ভিডিঅ' আপলোড কৰক আৰু रोस्टिंग ভিডিঅ' মানুহে খুব বেছিকে চায় মানুহে লং ভিডিঅ' ইমান চাবলৈ নিবিচাৰিলে মানুহে শৰ্ট ভিডিঅ' চাবলৈ বিচাৰে কাৰণ সুইপছত আপোনাৰ ভিডিঅ' অলৰেডি ওলাব আৰু যেতিয়া ওলাই যাব তেতিয়া সেই ভিডিঅ'টো মানুহে সম্পূৰ্ণ চাইহে যাব অষ্টমটো হ'ল আপোনাৰ ফুডিজ আপুনি যদি ফুডিজ হয় তেতিয়ালে আপুনি ফাষ্ট ফুড কৰ্নাৰবিলাকত যাওক তাত আপুনি কেনেকুৱা ধৰণৰ মোমো বনায় কেনেকুৱা ধৰণৰ আপোনাৰ চাট পায় কেনেকুৱা ধৰণৰ ফুচকাত কি মছলা দিয়ে কি টেঙা দিয়ে আপুনি এইবোৰ ভিডিঅ' দিব পাৰে আপুনি শৰ্ট টাইমৰ ভিতৰত আপুনি 1 মিনিটৰ ভিতৰত আপুনি এই বস্তুটো কভাৰ কৰিব পাৰিব আৰু ফুডিজ ভিডিঅ'বোৰ ইউটিউবত খুব বেছিকৈ চলে আপুনি সেইটো কথাটো নিশ্চয় জানেই চাগে অষ্টমটো হ'ল আপোনাৰ টেক টিপছ চাওক এই মোবাইলটো কেনেকুৱা ধৰণৰ ইয়াৰ ৰেম কিমান আছে বা আপোনাৰ এই সফটৱেৰটো কেনেকুৱা বা এই মোবাইলটোৰ কেমেৰা কোৱালিটি কেনেকুৱা এনেকুৱা ধৰণৰ আপুনি শৰ্ট ভিডিঅ' বনাব পাৰে আপুনি শৰ্ট টাইমৰ ভিতৰত এনেকুৱা ভিডিঅ' বনাব পাৰে আৰু মানুহে কিবা এটা মোবাইল লোৱাৰ আগতে কিবা এটা নতুন গেজেট লোৱাৰ আগতে ইউটিউবত চাৰ্চ কৰে আৰু 1 মিনিটৰ ভিতৰত যদি মানুহে সেইখিনি বুজি পায় তেতিয়ালে বহুত মানুহে এনেকুৱা ভিডিঅ' চাব গতিকে আপুনি টেক ভিডিঅ' শৰ্টত বনাব পাৰে দশমটো আৰু একদম অন্তিমটো হ'ল আপোনাৰ আপুনি যদি এজন টিচাৰ হয় আপুনি যদি শিক্ষক হয় আপুনি মেথৰ ফৰ্মুলাবিলাক আপুনি দেখুৱাওক আপুনি এটা ভিডিঅ'ত আপুনি এটা মেথৰ ট্ৰিক্স আপুনি দেখুৱাব পাৰে আপুনি ক্লাছ 6 7 8 9 10 এৰ আপুনি মেথৰ ট্ৰিক্সবিলাক আপুনি দেখুৱাব পাৰে আপুনি এটা ভিডিঅ'ত আপোনাৰ এটা ট্ৰিক্স আপুনি দেখুৱাই গৈ থাকক আৰু আপোনাৰ টপিক শেষেই নহ'ব চাগে সো এই দেহতা কেটেগৰী আছিল যিকিটাত আপুনি আপোনাৰ শৰ্টছ ভিডিঅ' বনাব পাৰে আপুনি আপোনাৰ শৰ্টছ চেনেল ক্ৰিয়েট কৰিব পাৰে আজিয়ে কাৰণ এনেকুৱা চেনেল বা এনেকুৱা শৰ্টছ ইউটিউবত খুব কম আছে যিটোৰ কম্পিটিশ্যন নাই আৰু আপোনাৰ চেনেলটো গ্ৰ' হোৱাৰো ইয়াৰ পৰা সম্ভাৱনা খুব বেছিকৈ আছে সো আজিয়ে আপুনি আপোনাৰ শৰ্টছৰ কেটেগৰী সিলেক্ট কৰক আৰু আপুনি আপোনাৰ ভিডিঅ' বনাব প্ৰস্তুত কৰক আৰু আপুনি আপোনাৰ ইউটিউবাৰ হোৱাৰ সপোন আৰু আপোনাৰ টকা ইনকাম কৰাৰ সপোন আপুনি পূৰা কৰক আশা কৰিছোঁ আপোনালোকৰ মোৰ এই 10টা আইডিয়া বা মোৰ এই ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ ইমানেই অসম টেক 20 চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ